তো হেল্ল' গাইজ, আজি মই আনবক্সিং কৰিম এইটো চাওক কি থাম্বনেইলটো চাই গমে পাইছে চাগে কি এইটো ভিতৰত আছে। ব্লগ ভিডিঅ' বনাবৰ কাৰণে বহুতো অসুবিধা হয়, হাতত ধৰি তো ভিডিঅ' বনাব নোৱাৰো। আৰু ধৰক ষ্টেণ্ডটো লাগেই, সেলফি ষ্টেণ্ডটো লাগেই। সেলফি ষ্টেণ্ড আছিলে মোৰ এটা, এইটো বেয়া হৈ গৈছে, ভাঙি গৈছে। এইটো আনিছো আজি ঘৰু। এইটো আপুনি চাইছেই। বলক এইটো খুলি চাওক কি আছে, এইটো কেনেকুৱা বস্তুটো। অৰ্ডাৰটো দিছো ভাল চাই, কিন্তু যদি ভিতৰত যদি বেলেগ কিবা আহি যায়, সেইকাৰণে ভিডিঅ'টো বনাব লগা হৈছে। আপোনাক দেখুৱাই দিওঁ। আপুনিও যদি ল'ব বিচাৰিছে এই বস্তুটো ব্লগ ভিডিঅ' বনাবৰ কাৰণে, তেনেহ'লে আপুনি অৰ্ডাৰ দিব পাৰে। তো ডিছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, দামটো কিমান সেইটো চাব পাৰে। এইটো দামটো লিখা আছে ইয়াত, আৰু এইটো এড্ৰেছটো আৰু দামটো লিখা আছে ইয়াত। GST কাটিছে 45 টকা। এইটো কিমান চৰকাৰ আৰু GST লগাই আছে। এইটো আৰু এইটো ভিতৰত এইটো আছিলে, এইটো মেইন বস্তু। এইটো খুলি চাওক কি আছে ভিতৰত। আপুনিও অৰ্ডাৰ কৰিব পাৰে, ফ্লিপকাৰ্টত পৰা আনিছো মই। মালটো এতিয়া ওলাই আছে লাহে লাহে, আপোনালোকে চাই থাকক। এইটো ওলাই আছে, এইটো চাওক, এইটো অৰিজিনেল মালটো আহি গৈছে। এইটোৰ ভিতৰত আৰু এটা কাগজ আছে, ইয়াত আৰু এটা পেকিং। পেকিংটো দিছে ভালদৰে। লকডাউনৰ মাজতে লৈ আনিছো, এইটো লাগেই নহয় ভিডিঅ' বনাবৰ কাৰণে। এইটো চাওক, হাতত ধৰি পেলাই ভিডিঅ' ইয়াত বেগা কৰিব পাৰে, এইটো চিধা কৰিব পাৰে। একদম এইটো বেকা হৈ যাব। এনেকা থৈ আৰু চিধা কৰি পেলাব লাগিব। চিধাও কৰিব পাৰিব, চিধা। এইটো এটা দিছে লগাবৰ কাৰণে মোবাইলটো। এনেকা লগাব লাগিব, লগাই লওক। এনেকৈ লগাব পাৰে। আৰু এটা চিষ্টেম আছে, এনেকুৱা লগাব পাৰে চিধা। চিধাটো ভাল হ'ব লগা, ব্লগ ভিডিঅ' বনাবৰ কাৰণে এইটো ভাল হ'ব। এইটো এনেকৈ খুলিব পাৰি, এইটো চাওক, এনেকৈ লগাই দিব পাৰি। বহুতে ভাল, এইটো ধুনীয়া আছে। এইটো এনেকুৱা ভিডিঅ' কৰিবৰ কাৰণে মোবাইলটো থৈ পেলাই, আৰু থৈ পেলাই আপুনি কিবা কিবি দেখিব পাৰে, চাব পাৰে। বহুতে আপুনি অৰ্ডাৰ কৰিব পাৰে। মই ভিডিঅ' বনাবৰ কাৰণে এইটো আনিছো। বহুতে ধুনীয়া বস্তু আছে। এইটো ষ্টেণ্ডো আপুনি থৈও দিব পাৰে। এইটো সকলোৱে এইটো আনে, সকলোৱে ব্লগাৰ যিবিলাক আছে, এনেকৈ ধৰি পেলাই ভিডিঅ' কৰিবৰ কাৰণে। একদম বহুত ধুনীয়া আছে। আপোনালোকে দামটো চাব পাৰে, ডিছক্ৰিপশ্যন বক্সত লিংক আছে। আজি এইখিনি ভিডিঅ' আছিলে, এইটো আনবক্সিং এটা সৰু ভিডিঅ' বনাইছো। লকডাউন আৰু কি ভিডিঅ' বনাম আজিৰ কাৰণে বাই। আৰু যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ। আৰু আজিৰ কাৰণে বাই।